নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰিলোঁ। আপোনালোকক আজি মোৰ গাঁওখন দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আহক। যিহেতু গাঁৱৰ অকণমান ভিতৰত যাম, বাহনখনৰ চাবিটো হাতত লৈ লওঁ। আৰু এফালে ৰুমত ফেনটো ঘূৰি আছিলে, যিহেতু কাৰেণ্ট অপব্যৱহাৰ কৰিব নোৱাৰি, ছুইচ বৰ্ডৰ ছুইচটো অফ কৰি থৈ দিলোঁ। যিহেতু বাহনখন ঘৰৰ ভিতৰত সোমাই থোৱা আছিলে, আহক বাহনখন বাহিৰলৈ উলিয়াই লওঁ। ঠিক এনেকৈ ঘৰৰ পৰা গাঁৱলৈ ওলাই আহিলোঁ। এয়া হ'ল আমাৰ গাঁৱৰ নতুনকৈ পকী ৰাস্তা নিৰ্মাণ হোৱাৰ ছাইনবোৰ্ড। আৰু খুব নিচেই কাষতেই আছে পুৰণি ভেৰগাঁও শ্ৰীমন্ত শংকৰদেৱ সত্ৰ নামঘৰ। আৰু মই এনেকৈ আমাৰ গাঁৱৰ ৰাস্তাৰ মাজেৰে গৈ আছোঁ। আৰু এনেকৈয়ে আহি পকী ৰাস্তাৰ নিচেই কাষতে শ্ৰী শ্ৰী দুৰ্গা মন্দিৰৰ গেট দেখিবলৈ পোৱা যায়। ইফালে চাওক, ৰাস্তাত আমাৰ গাঁৱৰ টেলিং ৰাভা। এনেকৈয়ে আৰু আনফালে আপোনালোকে দেখিবলৈ পাব, এইটো হৈছে আমাৰ গাঁৱৰ অংগনবাদী আৰু লগতে এইটো হৈছে সৰ্বোদয় সংঘ ক্লাব। এই ক্লাবটোৰ ফিল্ডখনতে বিহু প্ৰগ্ৰামবিলাক পতা হয়। আৰু এয়া হৈছে আমাৰ গাঁৱৰ পকী ৰাস্তাৰ ওচৰত পথাৰ। দুদিন তিনিদিন ধৰি খুব বেছি বৰষুণ হোৱাৰ ফলত পথাৰত এনেকৈ পানী হোৱা দেখিবলৈ পাইছে। আৰু এয়া হৈছে আমাৰ গাঁৱৰ ধনী গুণী ব্যক্তিৰ ঘৰ। চাকৰি বা ডাঙৰ বিজনেছ থাকিলে যে এনেকুৱা ভাল ঘৰ সাজিব পাৰি, এয়াই প্ৰমাণ। তো এতিয়া আহি একদম জংঘলৰ মাজত পালোঁ। এতিয়া যিখিনি জেগাত আছোঁ, সেইখিনি জেগাত বোলে ৰাতি ফুট ওলায়। কথাটো হয়নে নহয় নাজানো, কিন্তু মানুহে কয় আৰু ফুট ওলায় বুলি। চাওক জেগাডোখৰ। জেগাডোখৰ মানে বহুত বেছিয়ে ভয় লগা। গাইজ, এতিয়া আহি মই ঘৰত পালোঁ। খুব কম সময়ৰ ভিতৰত আপোনালোকক মই মোৰ গাঁওখন দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যদিও ভালকৈ দেখুৱাব নোৱাৰিলোঁ, আৰু গৰমো বহুত বেছি লাগিলে। চ' বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে বুলি। চ' আজিৰ ভিডিঅ'টো ইমানেই।